Hello everyone, welcome back to my channel Purabi's blog. আশা কৰো আপোনালোকে ভালে আছে। বহুত দিনৰ মূৰত মই ফেস ক্যাম ভিডিও বনাইছো কিন্তু বহুত বেছি বিজি আছিলো সো ভিডিও দিব পৰা নাছিলো। আজি মই আপোনালোকৰ কাৰণে অসমীয়া গহনাৰ কালেকশন লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যদি প্ৰথমবাৰৰ বাবে চাইছে আৰু প্লিজ আপোনালোকৰ লগৰ বন্ধুবৰ্গক শেয়াৰ কৰিব। সো পলম নকৰি আমি ভিডিওটো মাজলৈ যাওঁ বলো। আজি আপোনালোকলৈ প্ৰথম মই গহনা সেটটো আনিছো। এটো চাওক খুব ধুনিয়া ভিডিও দেখাতকৈ ডাঙৰ হ'ব। দুফালে দুজনী ময়ূৰ আছে। ইয়াতে বিভিন্ন কালাৰ আছে ৰেড, ব্লু, গ্ৰীন। বহুত বেছি গৰ্জিয়াস হয়, পিন্ধিলে বহুত ধুনিয়া লাগে একদম। ইয়াৰ সেম ইয়াৰিংস পাব। প্ৰাইসও বহুত কম, মাত্ৰ 350 কিন্তু শিপিং চাৰ্জটো আপোনালোকে দিব লাগিব। যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰিনত থকা ফোন নাম্বাৰটোত আপোনালোকে স্ক্ৰিনশ্বটটো লৈ মোক WhatsAppত মেছেজ কৰিব। এডাল আপোনালোকে বিয়া পাৰ্টি সকলোতে পিন্ধি যাব পাৰিব। দীঘলো হয়, খুব ধুনিয়া। ইয়াৰ ইয়াৰিংসটো এটো সব বহুত ধুনিয়া হয়। ইয়াৰিংসটো বৰ বেছি ডাঙৰ নহয়, বৰ বেছি সৰুও নহয়। নেক্সট সেটটো হৈছে জুনবিৰি সেট। বস্তুবোৰ হেভি হয়। ফটোত আপোনালোকে ভিডিওত পাতল বুলি ভাবিব পাৰে দেখি। চাওক এটো জুনবিৰি সেট হয়, অনলি ৰেড কালাৰ আৰু ইয়াৰ প্ৰাইসটো বেছি নহয়, অনলি 250। যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰিনশ্বট লৈ মোক মেছেজ কৰিব। সেম ইয়াৰিংসটো ছুটি হয়, বহুত মৰম লগা হয় ইয়াৰিংসটো। এটো চাওক ইয়াৰিংসটো। সো সকলোবোৰ মাত্ৰ 1 পিসে আছে, বাকিবোৰ প্ৰায় সেলে হৈ গ'ল। যদি আপোনালোকক লাগে সোনকালে আপোনালোকে মোক মেছেজ কৰিব আৰু যদি লোকেল মানুহ হয় তেতিয়া আপোনালোকে কেশ অন ডেলিভাৰীতে পাই যাব। নেক্সট সেটটো এটো সেম জুনবিৰি হয় কিন্তু এটো কালাৰফুল থাকে। ইয়াত আপোনালোকে গ্ৰীন, ব্লু, ৰেড যিকোনো কালাৰ লগতে আপোনালোকে পিন্ধি যাব পাৰিব। বহুত হেভি হয়, ধুনিয়া হয়, মাত্ৰ 250। আৰু এটো হৈছে এটো সেটৰ ইয়াৰিংস। পিন্ধিলে বহুত ধুনিয়া লাগে। সৰুকৈ সকলো মানুহে ডাঙৰ পিন্ধি বেয়াও পায়, কিছুমানে সৰু সৰু বিচাৰে, গতিকে এটো আপোনালোকে ল'ব পাৰে। নেক্সট আটাইতকৈ মোৰ প্ৰিয় ধুনিয়া সেটটো লৈ আহিছো। এটো কিন্তু দেখাতকৈ বহুত ডাঙৰ হয়। ইয়াত আপোনালোকে সৰু সৰু দেখিব এই দুগদুগী সেটটো। আগতে এনেকুৱা পিন্ধিছিলে, এফালে পিছফালে আপোনালোকে নিজৰ সাইজ অনুসৰি দীঘল ছুটি কৰিব পাৰে। বহুত ধুনিয়া। মই এটো পিন্ধি দেখাই দিছো। বহুত কম দামতে আপোনালোকে আজি সংগ্ৰহ কৰিব পাৰিব। এটা আজিকালিতো বিয়াটো এনেকুৱাবোৰ পিন্ধে কইনাই। কপাৰ বেস্ট হয়। এটো মাত্ৰ 500 হয় আৰু ইয়াৰিংসটো বহুত বেছি ধুনিয়া, আগৰ কিজুতকৈ ধুনিয়া। এটো চাওক ইয়াৰ ইয়াৰিংস অনলি 500 হয়। আপোনালোকে যদি পছন্দ হৈছে সোনকালে স্ক্ৰিনশ্বট মাৰি মোক মেছেজ কৰিব। অল ওভাৰ আসাম ডেলিভাৰী দিয়া হয়, কিন্তু লোকেল মানুহক কেশ অন ডেলিভাৰী, বাকি সকলোৱে অনলাইন পেমেন্ট কৰিব পাৰে। নেক্সট আপোনালোকে এনেকুৱা সিম্পল গলপতা পাব। আজিকালি প্ৰায় এনেকুৱা গলপতাবোৰ পিন্ধা হয়। বেছি প্ৰাইস নহয়, মাত্ৰ 200 হয়। কোৱালিটি ভাল হয়, কপাৰ বেস্ট। নেক্সট এটা সেট আনিছো, সম্পূৰ্ণ মণিতে আছে। লাষ্টৰ দেখো এনেকুৱা আপোনালোকে চাওক, বহুত ধুনিয়া। এটো বৰ্তমান চলিছে। এনেকুৱা হ'ব পিন্ধিলে। আপোনালোকে শাড়ী বা মেখেলা চাদৰ লগত এনেকৈ পিন্ধিলে খুব এটা গৰ্জিয়াছ লুক দিব। ধুনিয়া লাগিছে। ইয়াৰ প্ৰাইসটো হৈছে 450 আৰু এইটো হৈছে তাৰ লগৰ ইয়াৰিংসটো। নেক্সট আৰু আজিৰ লাষ্ট সেটটো বহুত ধুনিয়া। এইটো হৈছে
সেম প্ৰাইজে 450 মই পিন্ধি দেখাইছোঁ চাব এইটো হৈছে সেটটো আপোনালোকে দীঘল কৰি পিন্ধিব পাৰে অলপ দেখিছে কিমান ধুনীয়া লাগিছে এইটো পিন্ধাৰ পাছত কিছুমান বস্তু আচলতে দেখাতকৈ পিন্ধিলে বেছি ধুনীয়া লাগে আৰু এইবোৰ আপোনালোকে গিফ্ট দিবলৈও ল'ব পাৰে বিয়াত কইনাক গিফ্ট দিব পাৰে সব অনলি ৰেড আছে গোল্ডেন কালাৰত কপাৰ বেসড হয় বেছি কষ্টলি নহয় মাত্ৰ 450 হয় যদি আপোনালোকৰ পছন্দ হৈছে আপোনালোকে মোক WhatsAppত মেছেজ কৰিব আৰু ইয়াৰ ইয়াৰিংছটো দেখাই দিওঁ ইয়াৰ ইয়াৰিংছটো অকণমান ডাঙৰ হয় কিন্তু ধুনীয়া এইটো হৈছে ইয়াৰিংছটো সো ভিডিওটো সৰু কৰিছোঁ কেটামান দেখাইছোঁ সো আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পালে আৰু যিসকলে শেষলৈকে চাইছে তেওঁলোকক অশেষ ধন্যবাদ আৰু যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো লাইক কৰিব সো আজিলৈ যেনে আহোঁ থ্যাংক ইউ